হেল্ল' গাইজ, ৱেলকাম টু জ্ঞানজল বৰচকীয়া ব্লগ। আমি আজি আহিছোঁ কাহিলীপাৰা ফ'ৰ্থ APBPN যোনটো পোষ্ট আছে তাৰ প্লে'গ্ৰাউণ্ডত। ইয়াত আপোনাৰ ৰক ক্লাইম্বিং হৈ আছে। এইটো স্পৰ্ট হয়, ৰক ক্লাইম্বিং আৰু মাউণ্টেইনিং। চ' ইয়াত আমি শিকিবলৈ আহিছোঁ কেনেকৈ কি কৰে। ইয়াত 7 আৰু 8 তাৰিখে আপোনাৰ যোনটো ট্ৰেইনিং চেণ্টাৰ ট্ৰেইনিং আছে, চাৰ্টিফিকেট দিব। চ' আজি ভিডিঅ'টো বনালোঁ গাইজ, আপোনালোকে জানিবলৈ বিচাৰিব আৰু জানিবলৈ প্ৰয়োজন আছে। কাৰণ এই ক্লাইম্বিং যোনটো স্পৰ্ট হয় সেইটো 2020 টকিঅ'ত যোনটো হ'ব আপোনাৰ অলিম্পিক্স, সেই অলিম্পিকটোলৈ আহি আছে। চ' বহুত স্ক'প আছে ইয়াত। চ' আপোনালোকে যদি পাৰে তেনেহ'লে ক্লাইম্বিং কৰিব। এডভেঞ্চাৰ স্পৰ্ট হয়, ভাল লাগিব। চ' আমি দেখাম কেনেকৈ কি হয়, কেনেকৈ বগাব পাৰে আৰু কি লাগে। চ' আপোনালোকে যদি স্পৰ্টত নলেজ লাগে, মানে আপোনালোকে স্পৰ্টত যদি যাবলৈ বিচাৰে, কিবা এটা কৰিবলৈ বিচাৰে দেশৰ হকে, চ' আহিব পাৰে। চ' এনেকৈ শিকিবহি পাৰে। ইয়াত কাহিলীপাৰাতে আছে APBPN আপোনাৰ যোনটো প্লে'গ্ৰাউণ্ডত হৈ থাকে। আপোনাৰ যদি কণ্টেক্ট কৰিবলৈ বিচাৰে তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনৰ লিংকতে পাই যাব। চ' গাইজ প্লিজ ছাবস্ক্ৰাইব কৰক আৰু গোটেই ভিডিঅ'টো চাওক, ভাল লাগিব। কেনেকৈ কি হয়, কি লাগে, সঁজুলি চব দেখাম। চ' আজি 8 তাৰিখ হয়। চ' 7 আৰু 8 তাৰিখে আছিলে। মই প্ৰথম দিনাখন মোৰ ইমান নলেজ নাছিলে, মই এডভেঞ্চাৰ ভাল পাওঁ কাৰণে আহিলোঁ। আহি পেলাই শিকি লৈছোঁ অলপ। মই ভিডিঅ'টো দিম কেনেকৈ কি হয়। চ' আজি ছেকেণ্ড ডে', আজি লাষ্ট ডে' হয়। কিন্তু আপোনালোকে যদি বিচাৰে তেনেহ'লে আৰু ইয়াত ট্ৰেইনিং ল'বহি পাৰিব। চ' ব'লক আমি যাওঁ, আমি চাম এতিয়া কেনেকৈ কি হয়। গুড মৰ্ণিং। এয়া ৰাতিপুৱা 6টা বজাৰ দৃশ্য। এয়া আমাৰ প্লে'গ্ৰাউণ্ডখন যোনখনত হয়। এইবোৰ চব ল'ৰা ছোৱালীবোৰ আহিছে, আহি পেলাই আপোনাৰ বহিব লৈছে আৰু এনেকৈ ৰাতিপুৱা 6টা বজাতে আহি পেলাই ময়ো ৱাৰ্ম আপ কৰিবলগীয়া হ'ল পূৰা। এইখন যোনটো ক্লাইম্বৰ ৱালখন, সেই ৱালখন হয়। এয়া আপোনাৰ গ্ৰিপ হয়, হেণ্ড গ্ৰিপ হয়। ইয়াত হাতত ধৰি পেলাই ওপৰলৈ উঠি যাব লাগিব। আৰু এই এনেকৈ যে যোনবোৰ গ্ৰিপবোৰ দেখিছে, এইটো হৈছে ফুটাৰত ভৰি দিয়ে আৰু হেণ্ড গ্ৰিপত হাতত ধৰি পেলাই ওপৰলৈ উঠি যায়। তেনেকৈ ইয়াত বনাই থোৱা আছে। এইটোও চেঞ্জ কৰি থাকিব পৰা হয়। গোটেই এই ৱালখনত যিমানকেইটা আছে তাত ধৰি যাবলগীয়া হয়। আৰু এই ৱালখন 30 মিটাৰ ওখ আৰু 2টা প্লেটফৰ্মত ভাগ হৈ আছে। চ' চাওক, বহুত ওখ এনেই চাবলৈ গ'লে বগাই যাবলৈ। চ' 30 মিটাৰ ওখ ৱাল এইখনত বগাব লাগিব। এইখন হৈছে আমাৰ ফৰ্ম, যেতিয়া আমাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। ইয়াত একদম পূৰা শুদ্ধ আখৰত লিখি থোৱা আছে। কিবা কিবি যদি প্ৰব্লেম হয় বা কিবা দুৰ্ঘটনা হৈ যায় তেওঁলোকৰ ওপৰত ৰিস্ক নাই। মই এখন ফৰ্ম ফিল আপ কৰি দিলোঁ আৰু গাৰ্জেনৰ চহীটো মই নিজেই মাৰি দিলোঁ। আৰু ইয়াত এনেকৈ লিখি দিব লাগিব আপোনালোকেও। এইবোৰ হৈছে আমাৰ ট্ৰেকিং গিয়াৰ। মই কৈ দিছোঁ কি হয় আৰু কি লাগে, নাম কি। এইটো হৈছে আপোনাৰ হাৰ্নেছ, শ্বু, ৰাবাৰ শ্বু, কেৰাবিনাৰ, ফিগাৰ অফ 8, পুলি, কেৰাবিনাৰ, কুইক ড্ৰ', এইটো চক বেগ। ঘামিলে মেলিলে ইয়াৰ পৰা চক লৈ পেলাই মানুহে হাতত ল'ব পাৰে। হাৰ্নেছটো কেনেকৈ পিন্ধাব লাগে সেইটো দেখাই আছোঁ এতিয়া। চ' বুজাইছে ছাৰে আমাক কেনেকৈ পিন্ধাব লাগে, আপোনালোকেও অকণমান শুনি লওক। এইটো চিধা হৈ যোৱাৰ পিছত এইটো লেফ্ট ৰাইটটো চেক কৰিব, কোনফালে হ'ব, লেফ্টটো কোনফালে হ'ল, হয়নে? ঠিক আছে নাই? এইটো ক্ৰছত থাকিব, আছে সেইটো ক্ৰছত থাকিব। এই হাৰ্নেছটোৰ কাৰণে মানে আপোনাৰ ওপৰৰ পৰা মানুহ পৰি গ'লেও ৰূপডালত এনেকৈ লাগি থাকে। চ' এইটো বহুত ইম্পৰ্টেণ্ট পিন্ধাটো। ভালকৈ পিন্ধিব লাগিব, টানকৈ পিন্ধিব লাগিব। এইটো পিন্ধোতে ভুল হৈছে চাগে, ঘূৰি আছিলে এতিয়াতো নহ'ব। আৰু হাৰ্নেছ ফুল টাইট দেই। টি চাৰ্টটো হাৰ্নেছৰ তলেদি এনেকৈ টাইটকৈ উঠাই দিওঁ, নহ'লে বডিত যদি হাৰ্নেছটো লাগি থাকে নহয় এই কাটিব। এতিয়া এই যিটো কেৰাবিনাৰ হয় সেইটো আপোনাৰ এনেকৈ হাৰ্নেছটোত লগাই দিয়ে ৰূপডালৰ লগত। ভিডিঅ'ত চক বেগটো লৈ যাব লাগে হা, কাৰণ স্পীড ক্লাইম্বিঙত চক বেগটো এবাৰে চক লগাব দিয়ে আৰু লগাই থৈ গৈছে। যে দেখিছে যোনজনে ৰছী দি পেলাই ধৰি আছে, তেওঁক কোৱা হয় বিলাৰ। তেওঁ আপোনাক ছাপোৰ্ট কৰে। আপুনি পৰি গ'লেও তেতিয়া আপোনাৰ ৰূপডাল তেওঁ ধৰি ৰাখে। আপোনালোকে ক্লাইম্ব কৰাৰ আগত গাইজ কি হয়, যোনজন বিলাৰ থাকে বিলাৰক কৈ ল'ব লাগিব যে ক্লাইম্বিং বুলি।
চ' তেওঁ ক'ব ক্লাইম অন, তেতিয়া আপুনি ক্লাইম কৰিব পাৰিব। এতিয়া মই যোনটো বগাই আছোঁ সেইটো কোৱা হয় আপোনাৰ স্পীড ক্লাইম্বিং। চ' ক্লাইম্বিং 3 প্ৰকাৰৰ আছে, বিশেষকৈ আমাৰ ইয়াত চলায় স্পীড ক্লাইম্বিং, লিড ক্লাইম্বিং আৰু বোল্ডাৰিং। চ' স্পীড ক্লাইম্বিংটো আপোনাৰ টাইমৰ ওপৰত মেটাৰ হয়। ইয়াত আপোনাৰ একো বেলেগ একো নাথাকে, অকল ছাপৰ্টত সেইডাল ৰোপডাল থাকে, য'ত আপোনাৰ হাৰ্নেছৰ লগত সেই ৰোপডাল জড়িত হৈ থাকে। চ' এনেকৈ উঠি যাওঁতে আপোনাৰ কিমান স্পীডত উঠি যাব পাৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰে স্পীড ক্লাইম্বিং। চ' মই আপোনাক 3টা ফৰ্মেই দেখাই দিম, কেনেকৈ কি হয় এই 3টা ফৰ্ম। মই যোনটো এতিয়া কৰি আছোঁ সেইটো স্পীড ক্লাইম্বিং হয়। এইটো নৰ্মেল ক্লাইম্বিঙো হয়, মানে এইটো স্পীড ক্লাইম্বিং বুলি ক'ব নোৱাৰি, মই খেলা নাই কাৰণ এতিয়া, কিন্তু এইটো নৰ্মেল ক্লাইম্বিঙে কৰি আছোঁ মই এতিয়া। সেই বাহিৰে গুচি অহা হ'ল মানে ৰাতিপুৱা, সেইকাৰণে বুট জোতা পিন্ধিয়ে মই উঠি দিলোঁ। চ' এইটো ৰুল নহয়, পিছদিনাখন মই স্পৰ্টছ শ্বু লগাই আহিছোঁ, জিন্স আৰু বুটতে উঠি দিয়া হ'ল। এইটো ফৰ্ম হৈছে লিড ক্লাইম্বিং। ইয়াত আপোনাৰ কুইক ড্ৰ'ত ওপৰত এনেকৈ ওলোমাই থোৱাকেইডাল দেখিব চাব। কুইক ড্ৰ'ত এনেকৈ ৰোপডাল আনি পেলাই লগাই যাবলগীয়া হয়। যিমানে ওপৰলৈ উঠি যায় তেনে আপুনি যদি পৰিও যায় তেনেহ'লে সেইটোত লাগি থাকিব আৰু আপুনি আগবাঢ়ি যাব পাৰিব, একবাৰ তললৈ নামি মানে পৰি নাযায়। চ' এইটো কুইক ড্ৰ' হয়, এনেকৈ লগাই মেলি যাবলগীয়া হ'ব। এই কুইক ড্ৰ'ত ক্লাইম্ব কৰে। আৰু মই যোনটো এতিয়া কৰি আছোঁ সেইটো বোল্ডাৰিং বুলি কয়। চ' এইটো বাহিৰত বহুত মানে প্ৰচলন হৈ আছে এইটো এতিয়া বৰ্তমান, বহুত স্ক'পো আছে ইয়াৰ ওপৰত। মই কৈছোঁৱেই আপোনাৰ যদি গুৱাহাটীলৈ আহে তেনেহ'লে নৰ্থ ইষ্টৰ ভিতৰত অকল গুৱাহাটীতে আছে, এইটোতে কাহিলীপাৰাতে। চ' আপোনালোকেও ট্ৰাই কৰিব পাৰে, কাৰণ এছিয়ান গেমছত আহি গৈছে, 2020 অলিম্পিক্সতো আহি গৈছে এইটো গেম। চ' আৰু আপুনি যদি গেম নেখেলোঁ বুলি ভাবে, এডভেঞ্চাৰ টাইপত আহিব পাৰে, বহুত গুলি স্পৰ্ট বুলি কৈছোঁ। আৰু বোল্ডাৰিঙত এনেকৈ ছাইডকৈ যায়, ছাইডে যাব। চ' ওপৰলৈ নাযায়, বেছি স্পীডতো নাযায়, ছাইডে যায়, সময় থাকে তেনেকৈ, আৰু বহুত দীঘল ছাইড ৱালত কৰে। চ' আমাক এইটো জাষ্ট ট্ৰাইটো দেখাই দিছে কেনেকৈ বোল্ডাৰিং কৰা হয়। ময়ো সুবিধা পাই পেলাই ময়ো কৰি ল'লোঁ তেনেকৈ বোল্ডাৰিং, আৰু অলপ পৰা নিচিনা লাগিছে বাৰু, নলগা নহয়। গাইজ আপোনালোকে ট্ৰাই কৰিব পাৰে, বহুত এক্সাইটমেণ্ট থকা মানে এক্সাইটিং স্পৰ্ট হয় এইটো। চ' মই ট্ৰাই কৰি পেলাই বহুত ভাল লাগিলে। আৰু আমি আজিলৈকে যদি কৰি পোৱা নাই আপোনালোকে, তেনেহ'লে কৰি চাব অন্ততঃ। এতিয়া সৰু ল'ৰা ছোৱালীও আগবাঢ়ি আহিছে কৰিবলৈ, বহুত সৰু ল'ৰা ছোৱালী, সিহঁতক কৰা চাই পেলাই মোৰ দেখি পেলাই ভাল লাগি পেলাই মই মানে কি ক'ম আৰু, ইহঁতৰ লগতে মই খেলি থাকোঁতেই যায় মানে। চ' এনেকৈ আমাৰ এই স্পৰ্টটো হৈ থাকে, আৰু বহুত স্ক'প আছে গাইজ, বহুত স্ক'প আছে। চ' আপোনালোকে চাওক। আৰু সৰু বাচ্ছা এটাই কৰিছিলে, মই বাচ্ছাটোক ক্লিপটো দেখাই দিছোঁ। আৰু তেনেকৈ স্পৰ্টৰ মাজতো আমাক মানে এনেকৈ বহুত এক্টিভিটি কৰাইছে, যোনটো মানে আমাৰ দৈনন্দিন জীৱনৰ কামত আহে। টিম ৱৰ্ক কেনেকৈ হয় সেইটো শিকাইছে, আৰু কিছুমান গেম খেলাইছে, যোনবোৰ গেম আমাৰ ৰেগুলাৰ লাইফত বহুত ইম্পৰ্টেঞ্চ, মানে তাৰ পৰাও আমাক বহুত থট দিছে যে কেনেকৈ কি কৰিব লাগে, কি মানে কেনেকৈ কি হয়, সেইটো ছাৰহঁতে আমাক শিকাবলৈ বিচাৰিছে। চ' আপোনাক দেখাম কেনেকুৱা স্পৰ্ট দিছে। ओके फिर कमांडोज रेडी हो? कमांडोज रेडी हो? यस सर। ओके, तो फिर हम ऑपरेशन के लिए जाएंगे। जितना भी यहाँ पर आईडी है, आईडी को हमको डिफ्यूज करना है, ठीक है? हमको इन्फॉर्मेशन ऐसा मिला टुवर्ड्स ईस्ट, हम जहाँ पर है टुवर्ड्स ईस्ट की तरफ कम से कम 50 मीटर की दूरी पर, टुवर्ड्स ईस्ट की तरफ कम से कम 50 मीटर पर दूरी पर 6 से 8 आईडी छुपा हुआ है। आईडी समझ में आ रहा है ना, बम जो फूटता है। तो सबसे पहले हमको उसको डिक्टेट करना है कहाँ पर है, फिर उसको हम डिफ्यूज करेंगे, ठीक है? तो ऑपरेशन जाने के लिए तैयार है? साउंड में तैयार नहीं है, तैयार है? হেল্ল' গাইজ, এতিয়া আমি স্পৰ্টৰ মাজতে আপোনাৰ গেম চলিছে, টাস্ক দিছে। চ' আমাৰ দুটা গ্ৰুপ বনাইছে, দুটা গ্ৰুপৰ নিৰ্দিষ্ট টাস্ক দিব। চ' সেইটো পূৰ কৰিব লাগিব, তাৰপিছত উইনাৰটো উইনাৰৰ। চ' তেনেকৈ এতিয়া আমাৰ মিছন হৈছে, প্ৰথম আমি কেইটামান বস্তু আমাৰ হাইড কৰি দিছোঁ, সেইকেইটা বস্তু বেলেগ এটা গ্ৰুপে বিচাৰিব লাগিব। এয়া মোৰ গ্ৰুপৰ মানুহ, এয়া আমাৰ ছাৰে লিড কৰিছে। চ'
আমি বহুত ইম্পৰ্টেণ্টলি খেলি আছোঁ, গেমটো বহুত ইণ্টাৰেষ্টিং হয় আৰু আশা কৰোঁ আপোনালোকে চাই উপভোগ কৰে। বাই। এয়া তাৰপিছত আৰু এটা গ্ৰুপ সেই এইফালে ৰখি আছে পূৰা, এটা গ্ৰুপ ৰখি আছে। চ' ভাল লাগিব, আহক খেলিম। আমাৰ পৰিছিলে যোনজন ছাৰে মানে ইটো টিমক লিড লৈছিলে, তেওঁ পুলিচৰ কামাণ্ডো ট্ৰেইনাৰ হয়। চ' এনেকুৱাই দিছে, এতিয়ালৈকে অকল 2টা বস্তু বিচাৰি পাইছোঁ আমি, আৰু বিচাৰি আছোঁ, কিন্তু সেয়া একদম মানে প্ৰফেশ্যনে মাৰি দিছে। এইটোৰ ভিতৰত কি আছে আপোনালোকে চাব পাৰে, মোজা ভৰাই থৈছে। এয়া আছে 9টা বস্তু আছে বুলি কৈছে, এটাও পোৱাই নাই এতিয়ালৈকে ভালকৈ। हम कभी कभार क्या गलतियाँ करते हैं दिखाता हूँ। उठाना नहीं, वहीं पर रहने दो, वहीं पर रहने दो। तो हमने किस प्रकार से स्किप कर गया, देखो एकदम नदी से शुरू किया, लेकिन ये नजर में नहीं आया। ठीक है पापा आपको करी हाँ पापा ऊपर से कैमोफ्लेज कलर। झूठ बोला आपने बोला था ये अभी एक चीज़ मैं बताता हूँ, इधर आ जाओ। वेरी गुड। इसका बाद जब मिडिल में जाओगे, मिडिल में जाने से पहले फिर नदी को क्रॉस करके फिर मिडिल में जाओ, फिर फोरग्राउंड में जाने से पहले फिर दोबारा क्या करना है आपको, मिडिल वाला को पूरा एक अच्छी तरह से देखना है, फिर दूर में जाना है। ओके, और देखना, गौर से देखना, अच्छी तरह से वॉच किया, जिसकी वजह से उसको पानी का बोतल भी दिखाई दिया, जबकि ये पत्ता कास्ट में लपटा हुआ था। ठीक है, ओवरऑल आपने बहुत अच्छा काम किया, बहुत टाइम लिया, लेकिन हमने कुछ अच्छी तरह से छुपाया, इसकी वजह से आपको थोड़ा सा समय लगा, अच्छी तरह से निकाला। वेरी गुड, ऑपरेशन इज सक्सेस। लेवल 2 में हम लोग आएंगे, कॉपबैक बोल के एक गेम है, और जिसका 440 वोल्टेज का नंगा वायर के अंदर से हम लोग गुजरेंगे। अगर जरा सा भी टच हुआ तो मतलब क्या है, उसमें हम लोग 100% थोड़ा सेंसिटिव होना पड़ेगा। मानिए, बस मान के चलिए, ठीक है? ऐसे तो है नहीं, लेकिन मान के चलिए। आप यहाँ पे टच नहीं कर सकते। अगर किसी को, आपको सोना को यहाँ से पार कराना है तो आप लोग इसको पकड़ के पार कराइए, लेकिन अगर यहाँ पे टच हुआ तो आप लोगों का 1 माइनस। ठीक है, और एक बार अगर इस होल से एक आदमी पार हो गया, दूसरा बार नहीं हो सकता। গেমৰ নিয়মটো একদম চিম্পুল। এয়া ৱাৰ টাচ কৰিব নহ'ব, এইটো মানে 440 ভল্টৰ ৱাৰ বুলি কৈ পেলাই। চ' ইয়াৰ পৰা পাৰ হৈ যাব লাগিব, আৰু এটা ৱাৰ মানে এটা জেগা দি অকল এটাকেহে পাৰ হ'ব পাৰিব। চ' এইটো এক্সাইটিং গেম বুলিয়ে ধৰক, মানে হয়েই মানে। চ' ইয়াত আপোনাৰ টিম বিল্ডিঙৰ যোনটো এফৰ্ট সেইটো দেখাইছে, কেনেকৈ মানুহক হেল্প কৰিবলগীয়া হয়। আচলতে কি হয় গাইজ, ৰক ক্লাইম্বিঙে হওক, মাউণ্টেনিঙে হওক, এই গেমটো ইমানেই ছাপৰ্টিভ গেম, এটা টিম এফৰ্ট লাগিবই ইয়াত। এনেকৈ মানে আপোনাৰ ইয়াত দেখাইছে ইফালৰ পৰা সিফালে টিম এফৰ্টৰ কথা। এনেকুৱা লাগিছে যেন একদম পূৰা বাংলাদেশলৈ বা পাকিস্তানলৈ আমাৰ অসমৰ পৰা, ইণ্ডিয়াৰ পৰা মানুহ পঠাই দিছোঁ, তেনেকুৱা টাইপৰ লাগিছে। এইবাৰ মুঠতে অসমলৈ বাংলাদেশী আহিলে আমাৰ অসমৰ মানুহৰ পৰা ধৰি পেলাই ইণ্ডিয়াৰ মানুহ চব এইবোৰ দখল কৰাহে হ'ব আৰু এটা টাচ দিছিলে। চ' ৰূপডালে গোটেই হাতটোৱে ভৰিটোৱে বান্ধি দিয়া হয়, আৰু তাতে মাজতে গাঁঠি এটা থাকে। চ' হাতটো আৰু ভৰিটো গাঁঠিটো নোখোলোৱাকৈ আৰু ৰূপডালৰ গাঁঠিটো খুলুকাবলগীয়া হয়। চ' সেইটো কেনেকৈ পাৰে, চ' সেইটো শিকাইছিলে। এইটো গেমৰ ষ্টাইলতে শিকাইছে ছাৰহঁতে। চ' কাৰণ কি হয়, যেতিয়া ক্লাইম্বিং কৰে তেতিয়া মানে এনেকৈ ৰূপত লাগি মেলি ধৰা হয় কেতিয়াবা। চ' কেনেকৈ তাৰ পৰা আঁতৰি যাব পাৰে, গাঁঠিবোৰ তেনেকৈয়ে খুলি দিব পৰাকৈ। চ' এইটো আমাৰ কাৰণে বহুত সুবিধা আৰু এটা নতুন নলেজ পালোঁ। চ' আমি কোনেও কৰিব নোৱাৰিলোঁ হেৰি কৰি পেলাই, লাষ্টত ছাৰেই দেখাই দিছে কেনেকৈ কি হয়। চ' ছাৰৰ পৰা শিকি পেলাই হ'ল, কিন্তু ভাবিছিলোঁ সহজ, কিন্তু বহুত টান। সেই গাঁঠিটো খুলুকোৱাটো বহুত টেকনিক আছে। ছাৰে যেতিয়া দেখাই দিছে তেতিয়াহে গম পালোঁ। অকল মানে আপোনাৰ চব এডভেঞ্চাৰ টাইপৰ মানে চব হৈ আছে, একদম মানে এডভেঞ্চাৰ স্পৰ্ট হয়। চ' আপোনালোকে ট্ৰাই কৰিব পাৰে গাইজ, বহুত ভাল লাগিব আপোনালোকক। চ' এয়া ছাৰে দেখাই দিছে কেনেকৈ কি হয়। तो आप लोगों का ये था ना, फिर इसे लूज करना है हल्का सा, ठीक है? यहाँ से डालना है, इसको हल्का हिलाना है, फिर इसको इधर से लाके छोड़ देना है। बस मैंने क्या बोला था, ये रोप को हाथ से नहीं निकालना है। मैंने निकाला नहीं निकाला, ठीक है? बस इतना ही है। समझ में आया? হেল্ল' গাইজ, এতিয়া
আমি ক্লাছৰ পৰা আহিলোঁ চ' একদম পূৰা মানে ক্লাইম্বিং চাইম্বিং শিকাই পেলাই গেম চেম খেলাই মেলি এটা বিশেষ পৰিৱেশ বহুত নজনা কথা শিকিবলৈ পালোঁ সঁচাকৈ আৰু ভাল যোনকেইটা গেম হৈছিলে সেইকেইটাও এডভেঞ্চাৰ গেমেই স্পৰ্টটো এডভেঞ্চাৰ স্পৰ্টে চ' আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইবটো কৰিবই চ' থেংক ইউ জয় হিন্দ